এয়া আহি গ'লোঁ তিনিচুকীয়াৰ ঠাণ্ডা ঘৰৰ পূজাত। ইয়াত চব বছৰেই বহুত ধুনীয়া ধুনীয়াকৈ দুৰ্গা পূজা পতা হয়। আৰু এইবোৰ দেখিছানে? এই পিচবোৰ হৈছে বাঁহৰ পিচ আৰু এই যোনটো মণ্ডপ বনাইছে সেইটো বাঁহ আৰু থাৰ্মক দিয়ে বনোৱা গৈছে। আৰু এই আমাৰ তিনিচুকীয়াত এটা কম্পিটিশ্যন হয় দুৰ্গা পূজাৰ ওপৰত। তাতে বেষ্ট মণ্ডপ, বেষ্ট পূজা, বেষ্ট ডেক'ৰেশ্যন আৰু এনেকুৱা বহুত কিবা কিবি প্ৰাইজ এই পূজাখনে লাভ কৰি থৈছে। আৰু সেই ডিজাইনছবোৰ দেখিছেনে? সেইবোৰ চব শ্বেল বা শংখ দি বনোৱা হৈছে। এয়া চাওক, এটা বহুত ধুনীয়া ফাউণ্টেইন আছে ইয়াত। ইয়াত প্ৰত্যেক বছৰে বহুত ধুনীয়াকৈ পতা হয় আৰু ইয়াত সোমাই মানে বহুত ভাল লাগে। এয়া চাওক, এই দুটা ইমান ডাঙৰ ডাঙৰ হাতী থাৰ্মকেদি বনোৱা হৈছে। এয়া চাওক, ওপৰত এইবোৰ চব যিমান বগা বগা এইবোৰ চব যোনবোৰ ডিজাইনছ দেখিছে চব শংখ দিয়ে বনোৱা গৈছে। কিমান মানে শংখ ইয়াত গৈছে আৰু কিমান কষ্ট কৰি বনোৱা হৈছে। এয়া চাওক, ওপৰে তলে চবফালে। এয়া এয়া এটা হাতী। আৰু এই দুৰ্গা মাৰ চব ছাইডত যিমানো এইবোৰ চব ডিজাইনছ আছে সেইবোৰ বাঁহেদি বনোৱা হৈছে। আৰু দুৰ্গা মাজনী ভাল লাগিছে। এয়া চাওক, শ্বেলছ বা শংখ এইবোৰ সৰু ডাঙৰ বা তাতকৈও ডাঙৰ এইবোৰ চব একদম পেটাৰ্ণত মিলাই মিলাই পিনি দিয়া হৈছে। এয়া চাওক, এই পূজা মণ্ডপত সদায় আহি ইমান ভাল লাগে।